হেল্ল' এভৰিৱান, পোনপ্ৰথমতে মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া দিনৰ প্ৰায় 10টা বাজিলে আৰু মই মানিমুনি, নৰসিংহ, ভেদাইলতা এনেকৈ বহুত কিবাকিবি বজাৰ কৰি লৈ আহিলোঁ। আৰু এইপিনে সৰু মাছৰ লগত ভেদাইলতা খাই খুব ভাল লাগে, জোল খাই। আৰু এনেকৈ এইপিনে বহাই দিলোঁ মই দালি, আৰু এইপিনে হৈ গ'ল মোৰ ৰঙালাও, মটৰ, চয়াবিন এনেকৈ বনাইছিলোঁ। এইপিনে মই টেঙা এটা ৰেডি কৰি ল'লোঁ, লগতে মই চালাডখিনিও ৰেডি কৰি ল'লোঁ, আৰু ভাতকেইটাও মানে ৰেডি কৰি ল'লোঁ, ভাতো হৈ গ'ল। মানে এতিয়া খাবহে লাগে। আৰু এইপিনে ভেদাইলতা, নৰসিংহ জোল বনাইছোঁ। মানে ওচৰৰে বাইদেউ এজনী ভেদাইলতা খাম বুলি কোৱাৰ কাৰণে এনেকৈ লৈ আহিলোঁ। আৰু এতিয়া ৰাতি প্ৰায় 10:30 বাজিলে, এখন বিয়া আছিলে, বিয়াখন খাবলৈ গ'লোঁ। যিহেতু ৰাতি বহুত হৈছিলে, সেইটো কাৰণে দোকানবিলাক বন্ধ হৈছিল, গিফ্ট বিচাৰি মানে হাহাকাৰ হৈ গৈছিলে। আৰু এইপিনে আহি পালোঁ আমি ব্লু পেৰাডাইজ মানে বিয়া ভৱনলৈ আহি পালোঁ। আৰু আহিয়ে আমি প্ৰথমতে দেখিলোঁ গণেশক দেখি মনটো কিবা এটা ভাল লাগি গ'ল। আৰু এনেকৈ ভিতৰত গৈ কইনাক গিফ্টটো দিলোঁ, কিন্তু ফটো উঠা নহ'ল বাৰু, ভিডিঅ' কৰাও নহ'ল। হাজবেণ্ডে কৰিবৰ কাৰণে লাজ কৰে, নকৰিলে। এনেকৈ মই ভাবিলোঁ গিফ্টটো দি অহাৰ পিছত এটা ভিডিঅ' কৰোঁ, সেইটো কাৰণে ভিডিঅ'টো কৰি পেলাই ৰাখি দিলোঁ। এনেকৈ এতিয়া আপোনালোকৰ মাজত হৈছে এইপিনে হাজবেণ্ড আৰু ভিনদেউ, আৰু এইপিনে বাইদেউ আৰু বাইদেউৰ লগৰজনী খোৱাত বিজি হৈ আছে ইহঁতে। আমি কিন্তু খোৱা নাই, খামহে আৰু দেই। বাইদেৱে খায়ে আছে, ইহঁতে আমাতকৈ অকণমান আগত আহি পালে, আধা ঘণ্টামান আগত। আৰু এনেকৈ মই আহিয়ে ডাইৰেক্ট ফুচকাহে খাবলৈ ল'লোঁ। খোৱাটোৱে মেইন, হয়নে নহয়? আৰু মই এইখিনি খাই উঠিয়ে যিহেতু বহুত দেৰি হৈ আছিলে, সেইটো কাৰণে ভাবিলোঁ খানাটো খাই লওঁ। মানে খানা বন্ধ কৰিব আৰু 11:30 মানত, সেইটো কাৰণে খানাটো খাই ল'লোঁ। তাই পিনে বাচি আছে কি খায় কি নাখায়। মই কিন্তু তাইকহে বেছিকৈ ভিডিঅ' কৰিছোঁ দেই। লাজ লাগে ন এনেকৈ ভিডিঅ' কৰিবৰ কাৰণে, আৰু মানুহবিলাকো চাই থাকে, ভালো নালাগে। আৰু এইপিনে মই কি খাওঁ বাছি ল'লোঁ নিজেই। আৰু এইপিনে বাইদেউৰ হয় এইখিনি, এইবিলাক খাইছে তাইও খোৱাত বিজি, হাজবেণ্ডো খোৱাত বিজি। বাইদেউ আৰু ভাইটি বহুত দিনৰ মূৰত লগ পাই পুৰা লেকচাৰ মাৰি আছে, শেষেই হোৱা নাই সিহঁতৰ। আৰু এইপিনে আমাৰ মৰম এটা, মানে মোৰ ভাগিন, আইচক্ৰীম খাই খুব ভাল পায়। সেই আইচক্ৰীম খোৱাৰ হেৰিতে মোক মাত নিদিলে। আৰু এইপিনে এতিয়া কফি আইটেম কি আছিলে চাব আহিছোঁ, কি এনেকৈ নাই খোৱা বাৰু, এনেই চালোঁ এবাৰ, সৰু সুৰা এটা ভিডিঅ' কৰি দিলোঁ লাজকৈ। আৰু এইপিনে ময়ো এতিয়া ফটো উঠিলোঁ, ভিডিঅ' কৰি ল'লোঁ এটা। আৰু এইপিনে যিহেতু বিহুদল আহিছিলে, সেইটো কাৰণে মানে ভিডিঅ' এটা কৰিলোঁ। বিহুদল বুলি ক'লে আৰু ভাল লাগে, হয়নে নহয়, আমাৰ অসমীয়া সংস্কৃতি। আৰু এইপিনে দৰাৰ ফেমিলি হয়, এইবিলাক পূৰা নাচি আছে। আৰু এইজনী হৈছে দৰাৰ বাইদেউ, ভাল লাগিছে, তাইক বহুত ধুনীয়া লাগিছে, কাপোৰযোৰো খুব ভাল লাগিছে। আৰু এনেকৈ এতিয়া আমাৰ নাচনী আহি যাব দেই, চাব দেই। আমাৰ মানে বাইদেউ বিহু বুলি ক'লে, বিহু বুলি নহয়, তাই নাচি খুবেই ভাল পায়। আপোনালোকৰ কিবা প্ৰগ্ৰেম থাকিলে মাতিব দেই তাইক নাচিবৰ কাৰণে, আমি লৈ যাম। আৰু তাইও নাচি থাকিলে। এতিয়া তাই নাচি উঠি আকৌ আমি কি কৰিম, ইপিনে আহিয়ে আকৌ দৰাৰ মাকক দেখি এটা ভিডিঅ' কৰি দিলোঁ। আৰু ইপিনে এতিয়া আমাৰ যাবলৈ টাইম হৈছে, আৰু সেইটো কাৰণে ভাবিলোঁ যোৱা টাইমত একাপ কফি খাই যাওঁ। প্ৰায় 12:30 বাজিছিলে। আৰু এই মানুহজনক দেখিছেনে, ভাইটি পাণ শ্বপ লখৰা চাৰিআলিত তেওঁৰ দোকান আছে, তেওঁ বহুত ফেমাছ হয়। এনেকৈ পাণ খাওঁ বুলি আহিলোঁ, খাই মেলি ঘৰত যাওঁ। আৰু এতিয়া যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, আৰু মোৰ পেজটো ফ'ল'